ৰৌ মাছৰ সৈতে পালেং শাক বনাওঁ সম্পূৰ্ণ অসমীয়া সোৱাদত। ইয়াতে মই নিমখ আৰু হালধি দিলোঁ মাছত আৰু এতিয়া ভালদৰে হাতেৰে সানি ল'ম হালধি আৰু নিমখ মাছখিনিত যাতে ভালদৰে লাগি যায়। এতিয়া সানি হ'ল। গৰম হৈছে আৰু ইয়াতে মই তেল দিছোঁ। কেৰাহীখন গৰম হ'ব দিছিলোঁ আৰু ইয়াতে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মিঠাতেল শাকত সদায় কমেই ব্যৱহাৰ কৰিব লাগে, কিন্তু মই মাছ ফ্ৰাই কৰিম যিহেতু অলপমান মিঠাতেল দিছোঁ। এতিয়া মাছখিনি মই ভাজি ল'ম। বেছি মাছখিনি ৰঙচুৱাকৈ নাভাজিলেও হ'ব, কাৰণ শাকত মানে মাছটো অলপ আধা ভাজিলেও হয়। মাছখিনি ভাজি আছোঁ, লগতে মই শাককেইডালো কুটি লওঁ। পালেঙৰ লগতে কেইডালমান চুকা শাকো আছে, যিহেতু বিলাহী নিদিওঁ। এই চুকা শাক দিয়াৰ কাৰণে বিলাহী নিদিওঁ বুলি ভাবিছোঁ, নহ'লে বেছি টেঙা হৈ পৰিব। শাকখিনি মিহিকৈ কুটি লৈছোঁ। মোৰ শাক কুটি হৈ গ'ল। এতিয়া মাছখিনি মোৰ ফ্ৰাই কৰি হ'ল। এতিয়া এইখিনি মই কাঢ়ি ল'ম। মাছখিনি মই এয়া নমাই লৈছোঁ। পিঁয়াজটো কাটি লৈছোঁ, অকণমান নহৰু মই কুটি লৈছোঁ। মাছ ভজা তেলখিনিতে কুটি লোৱা নহৰু আৰু পিঁয়াজখিনি দি ভাজি ল'লোঁ। আৰু পিঁয়াজখিনি ভাজি হোৱাত শাকখিনি তাৰ ওপৰতে দিলোঁ। শাকখিনি মই ভালদৰে ভাজি ল'ম, যাতে শাকখিনি একেবাৰে সিজি যায়। এতিয়া মই এই শাকখিনি ভাজি থাকিম। শাকৰ পানীটো শুকোৱালৈকে। সোৱাদ অনুসৰি নিমখ লগতে হালধি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দি পুনৰ ঢাকনখন লগাই দিম, যাতে শাকখিনি সুন্দৰকৈ সিজি যায়। আৰু এয়া পুনৰ আকৌ এবাৰ লৰাই দিছোঁ, যাতে শাকখিনি তলিত লাগি নধৰে। আকৌ মই ঢাকনখন লগাই সিজিবৰ বাবে ৰাখি দিলোঁ। এয়া মোৰ শাক সম্পূৰ্ণ সিজি গ'ল আৰু এতিয়া মই ইয়াত জোখমতে পানী ব্যৱহাৰ কৰিম। যিহেতু মই 2জন মানুহৰ কাৰণে বনাইছোঁ আঞ্জাখিনি, গতিকে মই 2 বাতি পানী দিছোঁ আৰু অকণমান দিছোঁ, যাতে পাছত শুকাই গ'লে আঞ্জাখন মিলি পৰে। আৰু মোৰ আঞ্জাখন উতলিব ধৰিছে আৰু এতিয়া মই ইয়াতে মাছখিনি দিব পৰা হৈছে। গতিকে আঞ্জাখিনি সিজি উতলি থাকোঁতে উতলা তৰকাৰীতে মই মাছকেইপিচ দিলোঁ। আৰু যিহেতু 2জন মানুহ বুলি কৈছোঁ, গতিকে 2 পিচ মাছ ব্যৱহাৰ কৰিছোঁ, কাৰণ আমাৰ বেছিকৈ খোৱা মাছ আমি বেছিকৈ নাখাওঁ, যিহেতু 2 পিচেই দিছোঁ। আৰু এয়া খাব লৈছোঁ মাছৰ টেঙা আৰু লগতে লৈছোঁ অকণমান সৰু কণ ফিৰিঙি জলকীয়া, অকণি ফিৰিঙি জলকীয়া। মই খাওঁ দেই।
মাছটো যিহেতু লোকেল মাছ খাবলৈ বিৰাটেই সুন্দৰ হৈছে